এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক আকৌ এটা ধন্যবাদ স্বাগতম জনাইছোঁ তো আজি হৈছে গৰু বিহু মই ভাবিলোঁ এটা ভ্লগ বনোৱা যায় তো সেইকাৰণে আজি ওলাই আহিছোঁ তো মই অকণমান সোনকালে কৰিম বুলি ভাবিছিলোঁ কিন্তু মোবাইলটো চাৰ্জ নাছিলে সেইকাৰণে মই একদম মানে মাখিলতী বান্ধাটো শ্বুট কৰিব নোৱাৰিলোঁ তো কি আৰু এইখিনি বান্ধিলোঁ গেটতো বান্ধিলোঁ চবতে কৰিলোঁ তাৰপিছত এতিয়া মই যাব লাগে ৱাশ্বিং চেণ্টাৰ গাড়ী পাপাক আনিব তো গাড়ী তাত ধুই আছে তো আমি প্ৰতিটো উৎসৱত আমি গাড়ী বাইক তো ঘৰতে ধুওঁ কিন্তু এবাৰ পাপাৰ অলপ গাটো বেয়া কাৰণে ৱাশ্বিং চেণ্টাৰত ধোৱা হৈছে তো এতিয়া পাপাৰ ওচৰত যাওঁ তো পাপাক লৈ আহোঁ তাৰপিছত গৰু গা ধুৱাই আৰু জাঠি খেললৈ যাব লাগিব নদী পাৰত তো এতিয়া দেৰি নকৰি পাপাৰ ওচৰত যাওঁ পাপাক লৈ আহোঁগৈ ব'লক আমি যাওঁ চলো এছে গৰু তো পূৰা চাপ দিয়া হৈ গৈছে বেটেৰী আৰু এয়া হৈছে আন এজনী গৰু য'ত এয়া চাফা কৰি আছে চোতাল চব আৰু এয়া হৈছে আমাৰ ছিনিয়ৰ গৰু মানে চবত চাই এতিয়া ডাঙৰ এইজনীয়ে হৈ আছে আৰু সেয়া ইয়াৰ পোৱালি তো এয়া দেখালোঁ আমাৰ গৰুকেইটা আৰু এতিয়ালৈকে চাফা কৰিব এতিয়া এই গৰু হালে গৰুজনীয়ে এতিয়া পাপাক লৈ আহোগৈ চলো আহিলোঁ গৰু চৰু গা ধুৱাই পূৰা গা ধুই ল'লোঁ আৰু কিবা কিবি খাই ল'লোঁ এতিয়া আমি নদী ঘাটত যাওঁ নদী ঘাটত কিবা অলপ কাম আছে তো জাঠি খেল হ'ব যিহেতু তো আমি অলপ কাম কৰি দিব লাগে যিহেতু এবাৰ মই যোগদান কৰিছোঁ ইয়াত সমাজৰ কামত সেইকাৰণে এতিয়া যাওঁ আৰু কিবা কাম আছে নেকি কৰোঁগৈ আৰু ব্লগ শ্বুটটো কৰিম মই কেমেৰা ফালেহে আছোঁ আৰু এইটো কেনেকুৱা লাগিছে চাৰ্ট ব্ৰেণ্ড নিউ লৈছোঁ হেৰি চব চিপা লৈছোঁ বহুত কম দামত পাই যাব আপোনালোকে যদি আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে এতিয়া বলক আমি ইয়াত ব্লগ নকৰোঁ আৰু চিধা নদী ঘাটত যাওঁ বলক আহি পালোহি নদীৰ পাৰলৈ বহুত আগতে আহিছোঁ কিন্তু এঘৰ মানুহ আছিলে য'ত চব দাদাহঁতে আছিলে তো সেইকাৰণে তাত ৰ'লোঁ আৰু তাতেই অলপ দেৰি হৈ গ'ল আৰু ইয়াতেই চাওঁ ভিউটো চাই লওক অলপ ইয়াৰ পৰাই হ'ব য'ত কলগছত জাঠি আনিব লাগে ইয়াতেই খেল হ'ব নাই তাৰপৰা দলিয়াব আৰু মাজতে কলগছ থাকে তাতে অনা যাব আৰু অলপ নাৰ্ভাছ ফিল হৈছে বহুত মানুহ আছে যিহেতু সেইকাৰণে অলপ লুকাই কৰি আছোঁ আৰু কি ক'ম বেটেৰী মই আৰু ইয়াত টেবুল চব আছে আৰু আপোনালোকক এটা কথা কোৱাই নাই তো চবকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা আৰু মোৰ চেনেল ফালৰ পৰা তো এনেকুৱা ব্লগ আহি থাকিব আৰু আপোনালোকে খালি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব অকণমান স্কিপ নকৰিকে তো কি আৰু এনেকুৱাকৈ আৰুতো বহুত ওলায় আৰু মোৰ সঁচা মোৰ আৰু বহুত ওলায় আৰু আৰু খন্তেক সময়ৰ পিছতে আমাৰ কৰিব লাগে আৰু ভিডিঅ' শ্বুট কৰাতে আমি আছোঁ আৰু না নালাগিলে মাকা শেষ হ'ল জাতি প্ৰতিযোগিতা আৰু এতিয়া আমি ক'ৰবাত যাব লাগে সেইকাৰণে আমি বাইকৰ ওচৰলৈ আহিছোঁ তো বাইকত উঠি ক'ৰবাত এতিয়া যাম দাদাহঁতে তাত আছে তো আমি তাত যাব লাগে ব'লক আমি যাওঁ তো বেছি দেৰিলৈকে নাথাকোঁ কাৰণ বৰষুণ আহিছে তো মোবাইলটোতো ৰিক্স বহুত আছে সেইকাৰণে আমি যাওঁগৈ আৰু আমি তিনিজন উঠি আহিছোঁ বহুত ডেঞ্জাৰ ৰাস্তা একদম নেক্সট লেভেল মাই গড ৰাস্তা কি এইয়া ৰামফা সোমালে বৰবাদ ৰাস্তা ঐ মজা আছে বে নহয় ধুনীয়া একদম বাইকখন হ'ব পাৰে পুৰণা কিন্তু বঢ়িয়া আছে দেই মানে গোপ্ৰ আৰু এইটো আৰু ইয়াৰ গোপ্ৰ লগাই গৈ আছোঁ মুখত কেমেৰা লগাই
মাকা গাড়ী চাই লওক হ'ল দে পাৰিব কিয় ৰখিবি কিয় আৰু এয়া শৰাইৰ কাৰণে কটা হৈছে কল নাৰিকল আৰু এয়া তিয়ঁহ আৰু আমি এতিয়া দাদাহঁতৰ ঘৰত যাই এটা পিঠা খাম অ' হয় পিঠা এটা খোৱা আৰু খাম যিহেতু বিহুৰ বতৰ আৰু আমি এতিয়া দাদাহঁতৰ ঘৰত সোমাইছোঁ আৰু এতিয়া পিঠা খাম পিঠা দে পোহৰত আহিছোঁ আৰু এতিয়া আমি এতিয়া পিঠা এটা খাওঁ যিহেতু বিহুৰ বতৰ আৰু এয়া মই তেল পিঠা খাম আৰু এতিয়া ঘৰত যাওঁ অকণমান পিছত আহি আছোঁ দেই মোৰ কাৰণে কিবা থৈ দিবি মই আহিকে কিবা এটা খাম আৰু এতিয়া আমি ঘৰত যাওঁ যিহেতু চিন্তা কৰি থাকিব পাৰেতো ঐ ধানদিয়া বাই বাই মই যাওঁ ঘৰত ক'ত বাই বাই আৰু পিঠা খাই ঘৰ যাম আজি বৰষুণ পৰিব দেই বৰষুণ পৰিব আজি ঘৰতে কি বনাইছে অ' গাড়ী আনিলে আমাৰ ঘৰতে কি বনাইছে আৰু আজি বৰষুণ পৰিব ভয় লাগিছে মোৰ ইয়াৰ এই বিহুৰ বতৰত বৰষুণ পৰিব নালাগে যিহেতু বঢ়িয়া মই পিঠাৰ ভিতৰত তেল পিঠাটো চবতচে বেছি ভাল পাওঁ আৰু লাড়ু গাড়ীখন অলপ চিকিয়া আছে দেই আপোনালোকক দেখাই আছোঁ গাড়ীখনৰ কেনেকুৱা হৈ একদম বঢ়িয়া হৈছে কিন্তু দেই এখন চাওক একদম পূৰা চিকচিকীয়া হৈছে গাড়ীখনতো চিকচিকীয়া বাৰু কিন্তু ধুইছে ধুনীয়াকৈ দেই এতিয়া আমি ঘৰত যাওঁ আৰু কিবা কিবি বনাইছে নেকি চাওঁ লওক এই কিবা বনাইছ নাই বনাই আছে কিবা বনাইছ নাই আৰু এইফালে ৰুটি বনাই আছে আমাৰ চবত চাই গৰুৱে কি বনাইছ দেখা মোক ৰুটি ৰুটি পুৰি আৰু দালি খাম আমি যিহেতু আমি বিহুত দুপৰীয়া সেয়া খাওঁ বিহু বতৰত জলপান খাওঁ কিন্তু এবাৰ জলপান নহয় এবাৰ ৰুটি খাম চেঞ্জ কৰি থাকিব লাগে আৰু ন তো মজা দেই মই ভাবিছিলোঁ অলপ বেলেগ ধৰণে বনাম মই ভাবিছিলোঁ যে ৰাতিপুৱা আৰু পূৰা সেয়া কৰিম সোনকালে উঠিম তো সেইটো নহ'লে ফাৰ্ষ্ট কামটো নহ'লে আৰু মই ভাবিছিলোঁ ৰাতিপুৱা শুই উঠিও ধৰ অলপ সেয়া কাটা দেখাম মাখিলতি গৰু ভেটাৰী কাটা দেখাম কিন্তু সেইটোও নহ'লে মোবাইল চাৰ্জ নাই আৰু ৰাতিপুৱা মই আজি 7:30 উঠিছোঁ আৰু উঠিও মানে ভাবিছিলোঁ গৰু গা ধুৱাব লৈ যাম আপোনালোককো দেখাম কিন্তু সেইটোও নহ'লে মোবাইল চাৰ্জ নাই মোবাইলটো বহুত আৰু দেই এটা কেমেৰা ল'ব লাগিব কেমেৰা ল'লে ভাল হ'ব আৰু মানে কি বৰষুণ একদম বতৰ আজি জানেই বহুত বেয়া আজি বতৰ মই ভাবিছিলোঁ ধুনীয়া আৰু মানে গৰু গা ধুৱাবলৈ যাওঁতে ভ্লগ বনাম শ্বুট কৰিম আৰু কিন্তু নহ'লে ভাবিছিলোঁ কি আৰু হ'ল কি এনে মানে জীৱনত মই যি ভাবোঁ নহয় সেইটো নহয় তাৰ উল্টাটোৱে হয় সেইকাৰণে বেয়া লাগে আৰু বেয়া চলি যায় কেতিয়াবা জীৱনত হৈয়ে থাকে এনেকুৱা আৰু যদি বৰষুণ নপৰে তো দুপৰীয়া আফটাৰনুন টাইমত অলপ সেয়া খেল হ'ব হাঁহ ধৰা আৰু কলগছত উঠোৱা যে সেইটো খেল হ'ব তো সেয়াটো আপোনালোকক দেখাম যদি বৰষুণ নপৰে আৰু কি আৰু যাবাতো নিদিবই ঘৰৰ পৰা ঘৰতে থাকিব লাগিব আৰু ভ্লগ বনাই শ্বুট কৰি আৰু এইফালে আমাৰ বলেৰ' আৰু এইফালে আমাৰ স্প্লেণ্ডৰ বাবা আৰু এতিয়া আমি খাই বৈ পূৰা একদম ফিটিং হৈ গ'লোঁ এতিয়া অলপ ঘামিছোঁ মানে অলপ গৰম লাগিছে এতিয়া লাহেকৈ উৰাই দিওঁ আৰু যিহেতু এতিয়া আফটাৰনুন টাইম এতিয়া সেয়া হ'ব কোৱা
আৰু এইফালে তপন দা আছে আমাৰ লগত। হাই মই খালোঁ বে। যিহেতু আফটাৰনুন টাইম খেল অনুষ্ঠিত কৰা হ'ব, তো সেইকাৰণে আমি যাওঁ আৰু অলপ শ্বুট কৰি দিওঁ। ব'লক আমি এতিয়া যাওঁ, মানে এতিয়া আৰু দাদা আছে, দাদাৰ লগত অলপ ৰখিব লাগিব। আৰু এইফালে আমাৰ ঘনশ্যাম দা আছে, মানে ধনটি দাদাও আছে আমাৰ লগত। বহুত আচ্ছা লগ ৰহা হে আৰু চবকো ৰঙালী বিহু কা শুভেচ্ছা মোৰ ফালৰ পৰা। মানে তামোল খাই আছোঁ, মাতটো ভালকৈ ওলোৱা নাই। এতিয়া তাত গৈকে এতিয়া ব্লগ শ্বুট কৰি আছোঁ। ব'লক। আৰু এয়া য'ত হাঁহ ধৰা প্ৰতিযোগিতা হ'ব, আৰু ইয়াৰ প্ৰাইজ। আৰু ইয়াৰ দাদা কোন? এই আমাৰ প্ৰাইজ হাঁহ ধৰা প্ৰতিযোগিতাৰ। অঁ, কিমানকৈ ল'লে? এইটো তোমাৰ লৈছে এটাত 600 টকাকৈ। অঁ, তাৰপিছত আন এটা এটাত 600 টকাকৈ, 1200 টকা যোৰা। অঁ, কি খেল হ'ব, মানে কি খেল হ'ব? খেল মানে এতিয়া বৰ্তমান দুটাই হ'ব। মহিলাৰ বেলেগকৈ পৃথককৈ আৰু পুৰুষৰ বেলেগকৈ দুটা হ'ব, মানে দুটা হ'ব। কলগছৰ উঠা হ'ব। অঁ, সেয়াই আৰু মজা লাগিব। আহি পালোহি য'ত কলগছ আৰু হাঁহ ধৰাৰ প্ৰতিযোগিতা হ'ব, ইয়াতে হ'ব। এতিয়া চাফা কৰিব লাগিব, বৰ্তমান বম লেতেৰা হৈ আছে। তো এতিয়া আমি চাফা কৰি লওঁ, এতিয়া ঝাৰু মাৰোঁ। আমি প্লেনিং চেঞ্জ কৰিলোঁ, কিয় নাজানো। দাদাহঁতে ক'লে যে তাত হ'ব, য'ত জাঠি খেল হৈছিলে তাতেই এইকেইটা প্ৰতিযোগিতা তাতে অনুষ্ঠিত কৰা হ'ব। মইতো তাতে ভাবি আছিলোঁ চেকুনতলত মজা হ'ব, কিন্তু চবেই ক'লে যে ইয়াতে ভাল হ'ব। তো সেইকাৰণে এতিয়া আমি চবেই যাওঁ, আৰু তাতেই অলপ কিবা কাম আছে, সেই কামখিনি কৰোঁগৈ ব'লক। আৰু ইয়াত পালি এতিয়া ৰ'দ ওলাইছে, তো মানুহবোৰ লেতেৰা হ'ব, মোৰ সেনেকুৱা মানে কৈ আছিলোঁ। কিন্তু ইয়াতেই ভাল হ'ব বুলি ক'লে, চাফা কৰিব নালাগিব, যিহেতু চাফা কৰি দিছিলে JCBয়ে। তো সেইকাৰণে এতিয়া আমি তাতে যাওঁ, ব'লক। তো আকৌ আমাৰ চেঞ্জ হ'ল, য'ত আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াতে আমি ঘূৰি পকি আহি আকৌ ইয়াতে আহি পালোহি। আকৌ এতিয়া চাফা কৰিব লাগিব। অ' বহুত জল্দ মোৰ কাম বে। এতিয়া আকৌ বাহনি আনিবগৈ লাগিব। হা ব'ল দুটাই যাওঁ ন, অকলে গৈ ভাল নালাগেতো, দুটাই যাওঁ। তো আনিলোঁ বাহনি, এতিয়া মাৰিব লাগে। তো এতিয়া আমি চাফা কৰোঁ, ব'লক আহি চাফা কৰোঁ। আৰু তো আহিছিলোঁ ঘৰত, মানে পানী নিব লাগে। দাদাহঁতে যে বহুত কষ্ট কৰি আছে, সেইকাৰণে অলপ পানী লৈ যাওঁ। আৰু সিহঁতে কৈছিলে পানী অলপ লৈ আহিবি, আমি খাম। অঁ, মানে পিম, পানী নাখায় নহয়, পিয়েহে, হয় নে নহয়? এতিয়া আমি তাত যাব লাগে, য'ত প্ৰতিযোগিতা হ'ব। আৰু ব'লক আমি যাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল। আৰু সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা। আৰু এনেকৈ মোৰ এই ভিডিঅ'টো এণ্ড কৰিছোঁ।